আমাৰ কলিজাজনী যিমানে ডাঙৰ হৈ আহি আছে সিমানে মোৰ কাম বাঢ়ি গৈ আছে। এফালে বাপেকে বিচনাৰ ওপৰত উঠি পিনি মোবাইল চাই আছে আৰু এফালে ছোৱালীক দিছেনে বস্তুৰ পৰা নমাই মেলি সুদাকাৰি তাই মানে খেলি থাকিবলৈ দিছে। সি মানে চোলা এটাও পিন্ধাই দিব নোৱাৰে, অকল মোবাইলত ব্যস্ত। তেনেকুৱাতে এটা পাৰ্চেল আহিলে আৰু পাৰ্চেলটো মানুহজনে লৈ আহিলেগৈ বাৰু। মই ছোৱালীৰ লগত লাগি থাকোঁতে পাৰ্চেল আনিব যাব নোৱাৰিলোঁ আৰু পাৰ্চেলটো মোৰ বহুত দৰকাৰ হৈ আছিলে, সেইকাৰণে মই অৰ্ডাৰ কৰি দিলোঁ। আৰু কলিজা দেখিছেনে কিমান ফূৰ্তি, তাই জানিছে চাগে মোৰ এই বস্তু আহিছে বুলি। হয়, এইটো পাৰ্চেল তাইৰ হয়। তাই মানে মোৰ কাপোৰ থ'বলৈ জেগা নাইকিয়া হৈ গৈছে, সেয়ে ভাবিলোঁ এটা বক্স টাইপৰ মানে এটা অৰ্ডাৰ কৰি দিলোঁ। আৰু সেইটো বহুতে অৰ্ডাৰ কৰি থাকে সৰু ল'ৰা ছোৱালীবোৰৰ কাৰণে, আৰু মই বহুতৰ ভিডিঅ' চাই পিনিয়ে সেইডাল অৰ্ডাৰ কৰিলোঁ। আৰু বস্তুটো বহুত ভাল আছে, মানে বহুত ভাল কোৱালিটি হয়। সৰু ল'ৰা ছোৱালীৰ কাৰণে কাপোৰ থ'বলৈ বহুত মানে ভাল আৰু মজবুতো আছে বস্তুটো। আৰু 6টা বক্স আহিছে দেখিছেনে, পূৰা ধুনীয়াকৈ ফিটিং কৰি দিলোঁ, দেখিবলৈ কিমান ধুনীয়া লাগিছে। আৰু মই এইফালে কলিজা কাপোৰ জাপাও আৰম্ভ কৰি দিলোঁ, যিহেতু কাপোৰবোৰ ধূলি মাকতিয়ে লাগি থাকে। এতিয়া ইয়াত থ'লে ধূলি মাকতি নহ'ব আৰু সেইকাৰণে এইটোকে অৰ্ডাৰ কৰি দিলোঁ।